নমস্কাৰ বন্ধু বান্ধৱীসকল, সিংফো ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এনে এটা বিষয়ৰ ওপৰত আলোচনা কৰিম যাৰ উত্তৰ বিচাৰি আপুনিও জানিবলৈ আগ্ৰহী হ'ব। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ৱৰ্ল্ড বেংকৰ বিষয়ে। আপুনি হয়তো জানে যে ৱৰ্ল্ড বেংক হৈছে এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন। এই ৱৰ্ল্ড বেংক কেতিয়া কিয় স্থাপন কৰা হয় বা ই কেনেদৰে কাম কৰে সকলো ইনফৰমেশ্যন আপুনি মই জনাটো প্ৰয়োজন। গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে জানো আহক ৱৰ্ল্ড বেংক কি হয়। ৱৰ্ল্ড বেংক হৈছে এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন যি নিম্ন আৰু মধ্যবিকশিত কোনো দেশক অৰ্থনৈতিকভাৱে সবল হ'বলৈ লোন আৰু আৰ্থিক সাহায্য প্ৰদান কৰে। ইয়াৰ মূল কেন্দ্ৰ আমেৰিকাৰ ৱাশ্বিংটন ডিচিত আছে। ৱৰ্ল্ড বেংক কোনো সাধাৰণ বেংক নহয়। এই বেংক দুটা ইনষ্টিটিউট লগ হৈ গঠন হোৱা বেংক। এক হৈছে ইণ্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেণ্ট, চমুকৈ IBRD, যি লোন আৰু ক্ৰেডিট সম্পৰ্কীয় অনুদান দিয়ে, আৰু দ্বিতীয়টো হৈছে ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট এছ'চিয়েশ্যন, চমুকৈ IDA, যি নিম্ন বিকশিত বা উন্নয়নশীল ৰাষ্ট্ৰসমূহক নো ইণ্টাৰেষ্ট অৰ্থাৎ শূন্য ঋণত লোন দিয়ে। ইয়াৰ পাছত আমি জানিম যে ৱৰ্ল্ড বেংক কেতিয়া স্থাপন কৰা হৈছিল। ৱৰ্ল্ড বেংক বা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষ বিশ্বৰ নেতাসকলৰ মাজত এক সন্মিলনত 1944 চনত আমেৰিকাৰ গ্ৰেটন ৱুডছত গঠন হৈছিল। এইকাৰণে এই দুয়োটা সংস্থাক গ্ৰেটন ৱুডছ 12 নামেৰেও জনা যায়। এই সন্মিলন 1 জুলাইৰ পৰা 22 জুলাই পৰ্যন্ত 1944 চনত চলিছিল আৰু এই সন্মিলনত 44খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। এতিয়া আমি আলোচনা কৰিম যে ৱৰ্ল্ড বেংক স্থাপন কিয় কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিশ্বৰ অৰ্থৰ ব্যৱস্থা বহুত লোকচান হৈছিল। অৰ্থনৈতিক যি ভেটি সেয়া এক প্ৰকাৰে ক'ব গ'লে খহি গৈছিল। এই অৰ্থনীতিক ভেটি পুনৰ সবল কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছিল, যাৰ বাবে ৱৰ্ল্ড বেংক IMF স্থাপন কৰা হৈছিল আৰু IBRDয়ে 1946 চনৰ জুন মাহত কাম কৰিবলৈ আৰম্ভ কৰিছিল। এতিয়া আলোচনা কৰা হওক ৱৰ্ল্ড বেংকত কিমানখন সদস্যমূলক দেশ আছে। ৱৰ্ল্ড বেংকত 189খন অৰ্থাৎ 189খন সদস্যমূলক দেশ আছে। সদস্য দেশ ৱৰ্ল্ড বেংকৰ শ্বেয়াৰ হোল্ডাৰ হয় আৰু এই ইনষ্টিটিউশ্যনত নীতি সম্বন্ধীয় যিকোনো সিদ্ধান্ত ল'ব পাৰে। ৱৰ্ল্ড বেংকক ৱৰ্ল্ড বেংক গ্ৰুপ কিয় কোৱা হয় আপুনি জানেনে? আহক আমি আলোচনা কৰোঁ যে ৱৰ্ল্ড বেংকক কিয় ৱৰ্ল্ড বেংক গ্ৰুপ বুলি কোৱা হয়। ৱৰ্ল্ড বেংক অকলে গঠন হোৱা সংস্থা নহয়, সেয়েহে ৱৰ্ল্ড বেংকক ৱৰ্ল্ড বেংক গ্ৰুপ বুলি কোৱা হয়। ইয়াত 5টা সংস্থা জড়িত হৈ আছে। আপোনালোকে হয়তো কনফিউজ হ'ব পাৰে যে আগতে অনলি 2টা সংস্থা পাইছিলোঁ, কিন্তু এতিয়া 5টা সংস্থা কিয়? একেবাৰে চিন্তা নকৰিব, আমি এতিয়া সেই 5টা সংস্থাৰ বিষয়ে আলোচনা কৰিম। ৱৰ্ল্ড বেংক যদি আমি এটা টাৰ্ম হিচাপে ধৰোঁ, তেতিয়া ৱৰ্ল্ড বেংক টাৰ্মে মাত্ৰ IBRD আৰু IDAৰ বাবেহে কৰা হয়। ৱৰ্ল্ড বেংক গ্ৰুপ অৰ্থাৎ WBG টাৰ্মছ 5টা সংস্থাৰ বাবেহে কৰা হয়। এতিয়া হয়তো ৱৰ্ল্ড বেংক আৰু ৱৰ্ল্ড বেংক গ্ৰুপৰ মাজৰ পাৰ্থক্য আপোনালোকে বুজি পাইছে। আহক এতিয়া জানো ৱৰ্ল্ড বেংকৰ লগত জড়িত সংস্থাসমূহৰ নাম কি আৰু ই কেনেদৰে কাম কৰে। প্ৰথমতেই আমি আলোচনা কৰিম ইণ্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেণ্ট অৰ্থাৎ চমুকৈ ক'ব গ'লে IBRD। এই সংস্থাৰ স্থাপন 1945 চনত হৈছিল অৰ্থাৎ 1945 আৰু ইয়াৰ উদ্দেশ্য মধ্যবিকাশ বা ঋণগ্ৰস্ত দুখীয়া দেশক ঋণ দিয়া, যাৰ বাবে দেশ এখনে বিকাশৰ বাবে অৰ্থনৈতিকভাৱে সবল হ'ব পাৰে। IBRDৰ মূল সদস্য দেশৰ সংখ্যা হৈছে 189। দ্বিতীয়তে আমি আলোচনা কৰিম IFC ইণ্টাৰনেশ্যনেল ফাইনেন্স কৰ্প'ৰেশ্যন। এইটো স্থাপন হৈছিল 1956 চনত আৰু ইয়াৰ সদস্য দেশৰ সংখ্যা হৈছে 184। এই সংস্থাই 100তকৈ অধিক উন্নয়নশীল দেশত নতুন বজাৰ কোম্পানী আৰু বিত্তীয় সংস্থাত নতুনকৈ সংস্থাপনৰ ক্ষেত্ৰত কাম কৰে। কৰ্পৰেট এডমিনিষ্ট্ৰেশ্যন আৰু এনভাইৰনমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰে। তৃতীয়তে আমি আলোচনা কৰিম IDA ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট এছ'চিয়েশ্যন। ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট এছ'চিয়েশ্যন গঠন হৈছিল 1960। ইয়াৰ মূল সদস্য দেশৰ সংখ্যা হৈছে 173। ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট এছ'চিয়েশ্যন
ৱৰ্ল্ড বেংকৰ এনেকুৱা এটা অংগ যে পৃথিৱীৰ দুখীয়া দেশবোৰক সহায় কৰে। ইয়াৰ উদ্দেশ্য আৰ্থিক বিকাশ সবল কৰা, উন্নয়নশীল ৰাষ্ট্ৰক উন্নত কৰি তোলাত অনুদান দিয়া। বন্ধু বান্ধৱীসকল, ৱৰ্ল্ড বেংকৰ বিষয়ে পুনৰ এটা ভিডিঅ'ত সমাপ্ত কৰা হ'ব। এইটো ভিডিঅ'ত আমি কিছু কথা জানিলোঁ হওক। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি আপোনালোকে ভাল পালে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ লৈ অহাৰ চেষ্টা কৰিম আৰু আপোনালোকে এই সিংফো ইউটিউব চেনেলটিক আঁকোৱালি ল'ব বুলি আশা কৰিম। ধন্যবাদ।